ৰঙাপৰা ৰেলৱে আৰক্ষীৰ জালত পৰিল ইৰানী গ্ৰুপৰ ৩জন সদস্য। বালিপৰাৰ পৰা লুটি আনিছিল ৮০,০০০ টকা। অৱশেষত ৰঙাপৰাত ৰেলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ইৰানী গ্ৰুপৰ ৩ সদস্য। বালিপৰাত দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা লুটি নিছিল ৮০,০০০ টকা। বালিপৰাৰ সজল চৰকাৰ নামৰ ব্যৱসায়ীজনে বেংকৰ পৰা টকাখিনি উলিয়াই আনি টকাৰ বেগটো নিজৰ মটৰ চাইকেলখনত ৰাখিছিল। ঠিক তেনে সময়তে মটৰ চাইকেলৰ পৰা অতি কৌশলেৰে ৩ চোৰে লুটি লৈ গ'ল ৮০,০০০ টকাৰ বেগটো। সজল চৰকাৰৰ এজাহাৰৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীয়ে সময় নষ্ট নকৰি লগে লগে ৰঙাপৰা ৰেলৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ৰঙাপৰা ৰেলৱে আৰক্ষীৰ এটি দলে ৰেলৱে জংচনটোৰ ১ নং প্লেটফৰ্মত অভিযান চলাই যাত্ৰীবাহী ৰেলৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত টকাখিনিৰ সৈতে সেই চিলনী চোৰ তথা ইৰানী গ্ৰুপৰ ৩ সদস্যক আটক কৰিবলৈ সক্ষম হয়। উক্ত চোৰকেইজন ক্ৰমে বিহাৰৰ আৰ্যন ঘোষ, মুকেশ যাদৱ আৰু প্ৰবীণ যাদৱ। ৰঙাপৰা আৰক্ষীয়ে ৩ চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। মই বেংকৰ পৰা আহি ইয়াত টকাৰ প্লাষ্টিকটো ৰাখি টেংকিটো মুচোঁতে মানে ইয়াৰ পৰা লৈ মানুহটো গৈছোঁ। এইফালে এনেকৈ গুচি গৈছে। কিমান টকা আছিলে? ৮০,০০০ টকা। ৮০,০০০ টকা আছিলে। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী সজল চৰকাৰ। সজল চৰকাৰ। কি দোকান আছে আপোনাৰ? ক'ৰ পৰা ওলাইছিলে পইচাটো? ইকো বেংকৰ পৰা বালিপৰা। বালিপৰা ইকো বেংক। ইউকো বেংকৰ পৰা ওলাইছে। মানুহজনক দেখিছিলে নেকি? মানুহজনক এনে দেখিছোঁ, মই মুখ পালে খেয়াল কৰা নাই তাৰ ফেচটো। বাইকত থৈ দিয়াৰ পিছতে নোহোৱা গ'ল? মানে মই ইয়াত থ'লোঁ, খোৱাৰ লগে লগে মই টেংকিটো মুচোঁতে ইয়াৰ পৰাই লৈ এনেকৈ গুচি গ'ল মানে। গুচি গ'ল ন? ফুটেজ পাইছে? ফুটেজ পাইছোঁ। থানাত এজাহাৰ দিব গৈছে, যাব দিয়ে? যাম।